হিয়াৰিং এইড বুলি ক'লে এইটো এটা এনেকুৱা এটা ডিভাইচ হয় যিটো আমি যিকোনো এজন পেচেণ্টৰ যেতিয়া হিয়াৰিং লেভেল বা শ্ৰৱণ শক্তি যেতিয়া পেচেণ্ট এজনৰ বা মানুহ এজনৰ কমি যায় তেতিয়া ধৰক কেনেকুৱা মেডিচিনছ বা যিকোনো আদাৰ ট্ৰিটমেণ্টছে যেতিয়া এইটো অভাৰকাম কৰিব নোৱাৰে বা এইটো ক্ষেত্ৰত যেতিয়া কোনো ট্ৰিটমেণ্ট ল'ব নোৱাৰি বা পেচেণ্টজনৰ হিয়াৰিংটো ৰিকভাৰ কৰিব নোৱাৰি তো তেতিয়া আমি পেচেণ্ট এজনক হিয়াৰিং এইড ৰেফাৰ কৰো বা এজ এ ট্ৰিটমেণ্ট হিয়াৰিং এইড এটা পেচেণ্টৰ তাত আমি লগাও তো হিয়াৰিং এইড এইটো এটা এনেকুৱা ডিভাইচ ধৰক কেনেকুৱা পেচেণ্ট এজনৰ যিকোনো বয়সত যিকোনো ধৰণৰ হিয়াৰিং লছ হ'ব পাৰে যিকোনো ধৰণৰ শ্ৰৱণ শক্তিৰ প্ৰব্লেম আহিব পাৰে তো হিয়াৰিং এইডটোৱে আমাৰ শ্ৰৱণ শক্তিখিনি যিমানখিনি হিয়াৰিং এবিলিটি আছে তো হিয়াৰিং এইডটোৱে সেই ধৰণে পেচেণ্টৰ হিয়াৰিং লছ যিমানখিনি আছে আৰু যিমানখিনি পেচেণ্টৰ হিয়াৰিং এবিলিটি থাকিব লাগে সেইটো বস্তু মানে মিলাই লৈ পিনে পেচেণ্টজনক এটা নৰ্মেল হিয়াৰিং এবিলিটি দিবলৈ চেষ্টা কৰে হিয়াৰিং এইডটো লাইক এটা ডিভাইচ হয় এনেকুৱা Hearing aids is specifically related to people with hearing loss. যেতিয়া পেচেণ্ট এজনৰ শ্ৰৱণ শক্তিত যিকোনো ধৰণৰ অসুবিধা দেখা দিয়ে বিশেষকৈ যেতিয়া পেচেণ্ট এজনৰ শ্ৰৱণ শক্তি কমি আহে তো তেতিয়া আমি সেইজন পেচেণ্টক কিমানখিনি হিয়াৰিং লছ আছে কেনে ধৰণৰ হিয়াৰিং লছ আছে পেচেণ্টজনৰ বয়স কিমান সেই হিচাপত চাই পিনে পেচেণ্টজনক আমি হিয়াৰিং এইড দিওঁ তো মেইনলি হিয়াৰিং লছৰ বাবে আমি হিয়াৰিং এইডছ ডিফাৰেণ্ট টাইপ অফ হিয়াৰিং এইডছ ইউজ কৰোঁ হিয়াৰিং প্ৰব্লেমটো তেওঁ নিজে ধৰিব নোৱাৰে বাট কয় যে মোৰ ইমান দিন আগৰ পৰা মোৰ কাণত কিছুমান চাউণ্ড হৈ আছে ৰিং ৰিং চাউণ্ড হৈ আছে কিন্তু মই শুনাটো ঠিকেই পাওঁ একচুৱেলি এইটো নহয় তেওঁৰ কাণত শুনাৰ প্ৰব্লেম আহিছে সেইকাৰণে কাণত ৰিং ৰিং চাউণ্ড কিছুমান আহিছে কেতিয়াবা শুনাটো নৰ্মেল থাকিলেও আহে বাট বহুত ক্ষেত্ৰত শুনাৰ প্ৰব্লেম আহিলেও মানে ৰিং ৰিং চাউণ্ড এইবিলাক আহে তো তাৰ পিছত পেচেণ্ট বিলাক বা মানুহখিনিয়ে যিখিনি মানুহে সেইখিনি বস্তু ফেচ কৰিব ডেইলি লাইফত তো তেতিয়া হস্পিটেলত গ'ল বা যিকোনো ক্লিনিকছত গ'ল যোৱাৰ পিছত যেতিয়া আমাৰ তাত আহিব এজ এ অডিঅ'লজিষ্ট মই কি কৰিম বা এজ এ যিখিনি ENT ডক্টৰ্ছ আছে তেওঁলোকৰ তাত যাব তো তাৰ পৰা তেওঁলোকক হিয়াৰিং টেষ্টখিনিৰ কাৰণে লিখা হ'ব তো এজ এ অডিঅ'লজিষ্ট মই ফাৰ্ষ্ট তেওঁলোকক অটস্কপি যিখিনি চাব লগা আছে চাম বিকজ তেওঁলোকৰ ফিজিকেলি কাণখন কেনেকুৱা আছে সেইটো চাম দেন মই তাৰপিছত তেওঁলোকৰ হিষ্ট্ৰীখিনি ল'লো দেন তেওঁলোকৰ কেনেকুৱা কি টেষ্ট আছে সেইখিনি বস্তু চালো তাৰপিছত টেষ্ট আমি কিছুমান কৰিম লাইক PTA ইম্পিডেন্স বেৰা এইবিলাক টেষ্ট আছে সেই টেষ্টবিলাকৰ ৰিপৰ্টত পেচেণ্টজনৰ কেনেকুৱা ধৰণৰ হিয়াৰিং লছ আছে সেইটো আমি চাম তো সেই হিচাপত আমি পেচেণ্টজনৰ হিয়াৰিং এইড ডিফাৰেণ্ট টাইপ অফ হিয়াৰিং এইড বা ডিফাৰেণ্ট লেভেল অফ হিয়াৰিং এইড আমি সেনেকুৱাকে পাম তো সেই ৰিপৰ্ট হিচাপত পেচেণ্টজনক আমি হিয়াৰিং এইডটো লগাম It depends on the type of hearing loss. আজিৰ দিনত আমাৰ আগতে যেতিয়া ফাৰ্ষ্ট টাইমত হিয়াৰিং এইড ওলাইছিলে তেতিয়া এনেকুৱা আছিল হিয়াৰিং এইডটো জাষ্ট পিন্ধিলে দেখা পোৱা হৈ আছিলে যে দেখা পাই যে পেচেণ্টটোৱে মানুহজনে কিবা এটা পিন্ধিছে কাণৰ বেছিক পিন্ধিছে কিন্তু এতিয়া বহুত ডেভেলপ হৈছে এইবিলাক তো এতিয়া ডিফাৰেণ্ট টাইপ অফ হিয়াৰিং এইডছ মানে পোৱা যায় মানে ইট ডিপেণ্ডছ অন দ্য টাইপ অফ হিয়াৰিং এইডছ তো এইটো ডিপেণ্ড কৰিব পেচেণ্টজনৰ ওপৰত পেচেণ্টজনে কেনেকুৱা ধৰণৰ হিয়াৰিং এইডছটো ল'ব বিচাৰে তো যদি পেচেণ্টজনে বিচাৰে তেনেহ'লে কাণৰ পিছফালে এনেকুৱাকে থকা এটা হিয়াৰিং এইডো ল'ব পাৰে সেইটো জাষ্ট এনেকুৱা এটা বক্স টাইপৰ হয় তো সেইটো ইয়াতে এনেকে লাগি থাকিব আৰু পেচেণ্টজনৰ তাত যিটো এটা স্পীকাৰ থাকে যিটোৱে চাউণ্ড বঢ়ায় কাণৰ তো শব্দবিলাকৰ যিটোৱে চাউণ্ড বঢ়ায় তো সেইটো বস্তু ইয়াতে ভিতৰত সোমাই থাকিব তো সেইটো বস্তু ভিজিবল টাইপ অফ হিয়াৰিং এইড আৰু এনেকুৱা এটা টাইপ অফ হিয়াৰিং এইড আছে যিটো ডিজিটেলাইজ হয় তো সেইটো আমাৰ ইন দি ইয়াৰ কেনেল বা ইন দি কেনেল এনেকুৱা টাইপ হিয়াৰিং এইড আছে তো সেইবিলাক হয় কেনেকুৱা আমি যে লাইক আমি যদি হিয়াৰিং এইডটো বিচাৰো যে নেদেখাকে ল'ব বিচাৰো তেনেহ'লে নেদেখাকে টাইপৰ লোৱা হিয়াৰিং এইডো আছে যিটো কাণৰ ভিতৰত থাকিব সেইটো নৰ্মেলি ক'ৰবাত যদি আমি ওলাই যাওঁ মানে দেখা পোৱা নহয় ফিজিবল হিয়াৰিং এইড নহয় সেইটো তো সেইটো পেচেণ্টে নিজৰ সুবিধা অনুযায়ী বিভিন্ন ধৰণৰ হিয়াৰিং এইড ল'ব পাৰে নিজে চুজ কৰিব পাৰে হিয়াৰিং এইড এটাৰ এতিয়া লাইফ টাইম ক'বলৈ গ'লে বহুতখিনি টাইম ডিপেণ্ড কৰে হিয়াৰিং এইডটো আমি কেনেকুৱা টাইপৰ হিয়াৰিং এইড লৈছো বা কষ্ট হিচাপত ডিপেণ্ড কৰে যদি এতিয়া আমি অলপ ল' কষ্টৰ হিয়াৰিং এইড লওঁ তেনেহ'লে সেইটো হিয়াৰিং এইডৰ অফক'ৰ্চ লাইফ টাইমটো অলপ কম হ'ব যদি আমি অলপ ভাল এডভান্স অলপ ফেচিলিটি থকা
অলপ সেনেকুৱা ধৰণৰ হিয়াৰিং এইড খিনি লওঁ তেনেহলে সেইটো হিয়াৰিং এইডৰ লাইফ টাইমটো অফকোৰ্চ অলপ বেছিও হ'ব, ফেচিলিটিজো বেছি হ'ব। হিয়াৰিং এইড যেনেকে এনালগ ডিজিটেল এইবিলাক হিয়াৰিং এইড আছে, কিছুমান তাঁৰ থকা হিয়াৰিং এইড থাকে, কিছুমান ডিজিটেল হিয়াৰিং এইড থাকে। তো সেনেকুৱাকে পেচেণ্টৰ সুবিধা, কিছুমান পেচেণ্টে অলপমান ফেচিলিটি থকা বা অলপমান সুবিধা থকা হিয়াৰিং এইড বিলাক বিচাৰে ন, তো তেতিয়া ডিজিটেলাইজ হিয়াৰিং এইড ল'ব। কিছুমান পেচেণ্টৰ সেনেকুৱা একো নিড নাই, এনালগ হিয়াৰিং এইড ল'ব যিটো কম কষ্টত এভেইলেবল আছে। তো হিয়াৰিং এইড এটাৰ কোৱালিটি অফ লাইফটো ডিপেণ্ড কৰিব মানে হিয়াৰিং এইডৰ ওপৰত। তো নৰ্মেলি 5 to 6 years যদি একদম ভালকে ইউজ কৰে তেনেহলে চলি যায়, তাতকে বেছিও চলে। আৰু এতিয়া যদি পেচেণ্ট এজনে হিয়াৰিং এইডটো আমি যেনেকে পেচেণ্টজনক বুজাম যে যেনেকে হিয়াৰিংটো দিয়াৰ সময়ত আমি পেচেণ্টজনক যেনেকে হিয়াৰিং এইডটো ৰাখিবলৈ কম, যদি সেইমতে পেচেণ্টজনে নাৰাখে, যে লাইক যদি গা ধুৱতে হিয়াৰিং এইডটো পিন্ধি থাকে, লাইক যদি কাণৰ পৰা পুজ পানী ওলালেও হিয়াৰিং এইডটো পিন্ধি থাকে, তেনেহলে সেনেকুৱা ক্ষেত্ৰতো হিয়াৰিং এইডটো খুব জল্দি সেই হৈ যাব, বেয়া হৈ যাব। তো সেইটো বস্তু আমি সদায় যিখিনি আমি যেনেকে অডিঅলজিষ্টে যেনেকে হিয়াৰিং এইডটো ইউজ কৰিবলৈ কম, সেইমতে পেচেণ্টজনে ইউজ কৰিলে বহুত ভালে কেইদিন হিয়াৰিং এইডটো ইউজ কৰিব পাৰে, আপ টু 5-6 বা তাতকেও বেছি ইউজ কৰিব পাৰে। কিছুমান হিয়াৰিং এইডটো 2-3 ইয়াৰ্ছলৈকে থাকে, লাইক এইটো কি কয় ৱাৰেণ্টি থাকে, এইবিলাক থাকে, কিন্তু তাতকে বেছি চলিয়ে যায়, ৱাৰেণ্টিয়ে থাকে সিমানখিনি। হিয়াৰিং এইড এটা লওঁতে বেটাৰী ভালেখিনি আহি যায়। তো তাৰপিছত সেইখিনি বেটাৰী, এটা বেটাৰী এজন পেচেণ্টৰ ডিপেণ্ড কৰিব, বাট এটা বেটাৰী এটা পেচেণ্টৰ কিছুমানৰ 20 days, কিছুমানৰ 30 days এনেকুৱাকে যায়। তো বেটাৰীটো মানে পেচেণ্টজনে যেতিয়া হিয়াৰিং এইডটো ইউজ কৰি থাকে, যেতিয়া চেক কৰি থাকিবই লাগিব, সেইখিনি আমি কৈয়ে দিওঁ হিয়াৰিং এইডটো পেচেণ্ট এজনক দিয়াৰ টাইমত। তো যেতিয়া পেচেণ্টজনৰ চাউণ্ডটো হিয়াৰিং এইড, যেতিয়া হিয়াৰিং এইডটো ইউজ কৰিব, যেতিয়া চাউণ্ডটো ডাঙৰ নহয়, চাউণ্ডটো লাউড নহয়, তেতিয়া পেচেণ্টজনে গম পাব লাগিব যে 20 দিন হৈছে বা 30 দিন হৈছে, তো মে বি বেটাৰীটো বেয়া হ'ব পাৰে। তো এইটো চেক কৰিব লাগিব। যদি চাউণ্ড অহা নাই, যদি 20-30 days হৈছে, তেনেহলে বেটাৰী বেয়া, মানে বেয়া নহয়, বেটাৰী মানে চেঞ্জ কৰিব লগা হৈছে। তো সেই হিচাপত বেটাৰী চেঞ্জ কৰি থাকিব লাগিব। এতিয়াতো আমি যিখিনি দেখিছো, মই এতিয়াতো আজিকালি বহুত নিউবৰ্ণ বাচ্চাৰ হিয়াৰিং লছ আহিছে। তো সেইবিলাক বাচ্চাক আমি সৰুৰে পৰাই হিয়াৰিং এইড দিওঁ, যাতে তেওঁলোকৰ ডেভেলপমেণ্টটো ডিলে নহয়, সোনকালে দিওঁ। যিমান সোনকালে আমি বাচ্চা এটাক হিয়াৰিং এইড দিম, যিমান সোনকালে ট্ৰিটমেণ্টখিনি ষ্টাৰ্ট কৰিম, সিমান সোনকালে হিয়াৰিং এইড এটা নলগালে বাচ্চা এটা যদি জন্মতেই কাণৰ প্ৰব্লেমখিনি আছে, তেনেহলে বাচ্চাটোৰ অফকোৰ্চ কথা কোৱাত খুবেই লেট হ'ব, বহুতখিনি লেট হ'ব, প্লাছ কিছুমান বাচ্চাৰ কথা নকবও পাৰে, কিছুমান বাচ্চাৰ কথা অস্পষ্ট হ'ব, ডিপেন্ডিং অন দ্য টাইপ অফ হিয়াৰিং লছ, ডিগ্ৰী অফ হিয়াৰিং লছ। তো বাচ্চা এটাক আমি যেতিয়া সিভিয়াৰ বা মডাৰেটলি সিভিয়াৰ বা এনেকুৱা হিয়াৰিং লছ বাচ্চা এটা তাত আহে, তো আমি খুব সৰুৰে পৰাই বাচ্চাটোক হিয়াৰিং এইড এটা দিবলৈ ট্ৰাই কৰো বা দিওঁ। তাৰপিছত বাচ্চাটো সেইটো চাউণ্ডৰ লগত মানে অকমান এডজাষ্ট হওঁতে অলপ টাইম লাগে। তাৰপিছত বাচ্চাটোৰ যিটো নৰ্মেলি যিখিনি চাউণ্ড শুনি পাব লাগে, বাচ্চাটো সেইটো চাউণ্ড ধুনীয়াকে শুনা পায়, নৰ্মেলি শুনা পায়। আৰু তাৰপিছত বাচ্চাটোৰ যিখিনি ডেভেলপমেণ্ট ৰিলেটেড টু স্পীচ এণ্ড লেংগুৱেজ আহিব লাগে, লাইক স্পীচ এণ্ড লেংগুৱেজৰ ডেভেলপমেণ্ট মানে প্ৰথমতে চাউণ্ড শুনিব লাগিব, বাচ্চাটো এৱাৰনেছ হ'ব লাগিব চাউণ্ডৰ প্ৰতি, চাউণ্ডৰ লগত এৱাৰনেছ হ'ব লাগিব, লাইক যিকোনো চাউণ্ড। তাৰপিছতহে বাচ্চাটো লাহে লাহে সেইটো চাউণ্ড কোৱাটো ষ্টাৰ্ট কৰিব, বা ঘৰৰ মানুহৰ কোৱা কথাবিলাক শুনিব, কব। তো তাৰপিছত বাচ্চাবিলাকৰ নৰ্মেল ডেভেলপমেণ্ট ষ্টাৰ্ট হৈ যায়, যিবিলাক হিয়াৰিং লছৰ বাচ্চা আছে।